যেনে ধৰণৰ ডাচমুক্ত অসম আৰু অৰুণাচলী যিটো ৰমৰমীয়া বেপাৰ চলি আছিলে, এই অৰুণাচলী ৰমৰমীয়া বেপাৰ ডাচমুক্ত গঢ়াৰ অসম যি সপোন দেখিছিলে, সেই সপোন আমি বিফল হৈছে বুলি অনুভৱ কৰোঁ। কাৰণ কেলৈ যেনেধৰণৰ হাৰমতি বান্দৰদেৱা ঠাইত যি ধৰণে আপোনাৰ ডাচ হওক, অৰুণাচলী ঘোঁৰা হওক, যেনেধৰণৰ আপোনাৰ ৰমৰমীয়া বেপাৰ চলিছে, এই ক্ষেত্ৰত আমাৰ লখিমপুৰ জিলা প্ৰশাসন তথা আমাৰ বান্দৰদেৱা আৰক্ষী চকী, হাৰমতি আৰক্ষী চকী বিফল হৈছে। কাৰণ আমি ছাত্ৰ সন্থাই এটাই দাবী জনাব বিচাৰিছোঁ, আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা অতি শীঘ্ৰে যিসকল ড্ৰাগছ ব্যৱহাৰী আছে, যি অৰুণাচলী যি ৰমৰমীয়া বেপাৰ কৰি আছে, তেখেতসকলক কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰাতে তেখেতসকলে যাতে বহি নাথাকে, দৃষ্টান্তমূলক শাস্তি ব্যৱস্থা কৰক, তেতিয়াহে এই ৰমৰমীয়া বেপাৰ বন্ধ হ'ব। আৰু আমি অতি শীঘ্ৰে এই ব্যৱস্থা ল'বৰ কাৰণে দাবী জনাইছোঁ আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা।